নমস্কাৰ সকলোকে স্বাগতম জনাই আহিছোঁ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আহক তেন্তে ভিডিঅ'টোৰ পিনে আগবাঢ়োঁ। আজি মই এটি বিষয় লৈ আহিছোঁ। বিষয়টো হ'ল নাৰীৰ বাবে এটি বিশেষ দিনৰ প্ৰয়োজন আছেনে। আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে 8 মাৰ্চৰ দিনটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। মোৰ মতে নাৰীৰ বাবে এই বিশেষ দিনটোৰ প্ৰয়োজন আছে জানো? কাৰণ আজি 21 শতিকাৰ দিনতো নাৰীসকলে এতিয়াও প্ৰতিটো কথাতে ঘৰৰ মানুহৰ অধীন হৈ থাকিব লগা হয় আৰু নিজৰ ইচ্ছামতে কোনো এটা কাম বা কথা ক'ব নোৱাৰে বা কৰিব নোৱাৰে। মাজতে মাত্ৰ 2-3জনী বা 10জনী মহিলাহে হয়তো পাৰে। আজিৰ দিনটোত নাৰীসকলক মাতি সন্মান দিয়াৰ কি অৰ্থ থাকিব পাৰে যদি আজিও নাৰীসকলে পৰাধীন হৈ থাকিব লগা হয়। আমি দেখা পাওঁ আনকি চাকৰি কৰা মহিলাসকলেও একেলগে দুইজনে ঘৰত সোমাই গধূলি আহি কিন্তু স্বামীয়ে ভৰি হাত ধুই ফ্ৰেছ হৈ বহি এখন পেপাৰ পঢ়িব, কিন্তু মহিলাগৰাকীয়ে অফিচৰ পৰা আহি ফ্ৰেছ হৈ চাহ কাপ কৰি আনি গিৰিয়েকক দিয়ে। আৰু চাকৰি কৰা মহিলাৰ যিটো উপাৰ্জন হয় আনকি সেইখিনিও নিজৰ ইচ্ছামতে খৰচ কৰিব নোৱাৰে। তাতেও স্বামীৰ হকা বধা বা স্বামীৰ অনুমতি লৈহে মহিলাগৰাকীয়ে খৰচ কৰিব পাৰে, মহিলাগৰাকীয়ে কাম কৰিব পাৰে। চাকৰি কৰা মহিলায়ো আনকি পুৰুষৰ অধীন হৈ থাকিব লাগে। আন্তৰ্জাতিক নাৰী দিৱস মানে হ'ল নাৰীৰ সম অধিকাৰ। নাৰীয়ে সকলোতে সমান অধিকাৰ থকাটো বাঞ্ছনীয়, কিন্তু আমাৰ নাৰীসকলে সেই সম অধিকাৰ পাইছে জানো? এতিয়াও পোৱা নাই। তেন্তে এনেকুৱা আজি এটা বিশেষ দিনত এটা সন্মান দিয়াতকৈ যদি সেই দিনটোত সদায়ে নাৰীৰ কাৰণে দিয়া হয়, সদায়ে যদি নাৰীক সন্মান কৰা হয়, নাৰীক যদি সদায়ে সম অধিকাৰ দিয়া হয়, ধৰক পুৰুষে যি কৰিব পাৰিছে নাৰীয়েও কৰিব পাৰিব, নাৰী আৰু পুৰুষৰ মাজত বৈষম্য যাতে নাথাকে সেইটো থকাটো বাঞ্ছনীয়। আগতে মহিলাসকলক নিজৰ যিটো মানৱতা সেইটোৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল, বহুতো যন্ত্ৰণা ভুগিব লগা হৈছিল। যিটো কষ্ট কৰিছিল তাৰ বেছিকৈ কষ্ট কৰিও যিটো শ্ৰমিক মহিলাসকলৰ কাৰণে কাম বেছি সময় কৰিব লাগিছিল, কিন্তু দৰমহা কম দিয়া হৈছিল বা ৰাজনৈতিক ক্ষেত্ৰত অধিকাৰ দিয়া হোৱা নাছিল, তাৰ পৰা বঞ্চিত হৈছিল, ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল, নাৰীসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। এইবিলাকৰ কাৰণে সকলো নাৰীয়ে এটা দীঘল সংগ্ৰাম কৰিছিল আৰু সেই সংগ্ৰামটোৰ ৰাষ্ট্ৰসংঘই 1975 চনৰ 8 মাৰ্চত সেই সংগ্ৰামক স্বীকৃতি দিছিল যে নাৰীৰো সম অধিকাৰ আছে, নাৰীৰো সমমৰ্যাদা আছে, নাৰীৰ এটা মানৱতা, সেইটোকে স্বীকৃতি দিছিল। আৰু সেই তেতিয়াই পৰাই 1975 চনৰ 8 মাৰ্চৰ পৰা প্ৰতি বছৰে 8 মাৰ্চটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। কিন্তু নাৰী দিৱস পালন কৰিলেই হ'ব জানো, যদিহে আমাৰ নাৰীয়ে এতিয়াও নাৰী বৈষম্যৰ পৰা আঁতৰত থাকিব পৰা নাই। এখন ঘৰত ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য দেখে। আজি যিটো নাৰী দিৱসত সন্মান দিয়া হৈছে নাৰীক মাতি, সেইগৰাকী নাৰীয়েও হয়তো ঘৰত স্বামীৰ পৰা হওক বা শাহুৰ পৰা হওক বা শাহুৰ পৰা হওক
নিৰ্যাতন বা কথা শুনি আহিব লগা হৈছে আৰু বা ঘৰত যিগৰাকী নাৰীয়ে মানে নাৰীয়েও নাৰীক সম অধিকাৰৰ পৰা বঞ্চিত কৰা দেখা যায়। এগৰাকী নাৰীয়েও নাৰীক বুজি নাপায়, পুৰুষেতো নাপায়ে, নাৰীয়েও বুজি নাপায়। যেতিয়ালৈকে আমাৰ নাৰী সমাজে নাৰীখিনিক বুজি নাপাব, যেতিয়ালৈকে পুৰুষসকলে নাৰীক সন্মান দিব নাজানিব, এই আন্তৰ্জাতিক দিৱসৰ জানো কিবা মূল্য থাকিব? সেইকাৰণে আমি সকলোৱে আমাৰ মানসিকতা সলনি কৰি আমি সকলোৱে নিজস্বতাটো ৰক্ষা কৰি আমি যাতে নাৰী বৈষম্যটো আঁতৰাই আমি নাৰীসকলক যাতে আগুৱাই নিব পাৰোঁ, নাৰীসকলে যাতে পিছুৱাই থাকিব লগা হয়, যাতে হকা বাধা কৰিব লগা নহয়, নাৰীয়েও কৰিব নোৱাৰে, যাতে পুৰুষসকলেও কৰিলেও তাৰ প্ৰতিবাদ কৰি আমি আগুৱাই যাব পাৰোঁ। আৰু সেইটো যদি আমাৰ মানসিকতাৰ পৰা আগৰ যিটো খেয়াল নাৰী হ'লে যে আমি পিছুৱাই থাকিব লাগিব, নাৰী যে একো সকলোতে কাম কৰিব নোৱাৰে, সেই ধাৰণাবিলাক আঁতৰাই আমি যদি পুৰুষৰ সমানে আমি আগবাঢ়ি যাব পাৰোঁ, আমি যদি সম অধিকাৰ নিজেই নিজৰ সম অধিকাৰটো ল'ব পাৰোঁ, আমি যদি আনৰ পুতৌ পাত্ৰ হৈ থাকিব নিবিচাৰোঁ, তেতিয়াহে আমাৰ নাৰীৰ মৰ্যাদা থাকিব, সম অধিকাৰটো বজাই ৰাখিব পাৰিম আৰু নাৰী বৈষম্যটো দূৰ হ'ব। আৰু তেতিয়াহে আমাৰ আন্তৰ্জাতিক নাৰী দিৱস যিটো আমাৰ প্ৰতি বছৰে পালন কৰি অহা হৈছে সেইটোৰ অস্তিত্ব থাকিব বা সেইটোৰ মূল্যটো থাকিব। আজি মোৰ এইখিনিয়ে ক'বলগীয়া আছিল। আকৌ আহিম নতুন এটি ভিডিঅ' লৈ, তেতিয়ালৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।